আপোনালোকে যদি 100 জোপা নাৰিকল গছ ৰুই ল'ব পাৰে তেন্তে বছৰেকত 2 লাখ টকা ধুনীয়াকৈ উপাৰ্জন কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোৰে ভালে আছে কিজানি, আশা কৰোঁ সকলোৰে ভাল। আৰু আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ, মানে এনেকুৱা এটা লাভজনক খেতি, যিটো খেতি কৰিলে বহুত টকা উপাৰ্জন কৰিব পাৰি আৰু সেই লাভজনক খেতিটো আপোনালোকে কৰিব পাৰে। আৰু সেই খেতিটো হৈছে নাৰিকলৰ খেতি। মই যিমানখিনি মানে নাৰিকল খেতি কৰি পিনে গম পাইছোঁ, যিমানখিনি কথা, সেইখিনি কথাই মই গাঁৱলীয়াভাৱে আপোনালোকক বুজাই দিম। নাৰিকল খেতি মানে কিমান বছৰত লাগে, কেনেকৈ ডাঙৰ হয়, কি কৰিব লাগে, তো ভিডিঅ'টো চাই থাকক। এইজোপা নাৰিকল গছ হৈছে আহু, আৰু আপোনালোকে দেখিছে লাগিছে নাৰিকল। আৰু আপোনালোকক আৰু এজোপা দেখাম, এইজোপা হৈছে শালি, আৰু এই নাৰিকলজোপা আপোনাক দেখুৱাইছোঁ, এইজোপা হৈছে শালি। আৰু আপোনালোকক কওঁ যে নাৰিকল যদি লাগিবলৈ হয় তেন্তে আপোনালোকে বৰাক্স দিব পাৰে, আৰু বৰাক্স দি থাকিলে মানে ভাল নাৰিকল মানে লাগে। আৰু এই শালিজোপা হৈছে আপোনালোকৰ লাগিবৰ কাৰণে 10 বছৰ লাগি যাব, মানে 10 বছৰমান সময় লাগে। আৰু ইয়াত নিমখ দি থাকিব লাগে, নিমখ দি থাকিলে ভাল। আপোনালোকক দেখাম, এইটো এটা আপোনালোকে দেখিছে খুলনি কৰি দিয়া হৈছে। খুলনি কিয় কৰি দিয়া হৈছে, মানে খুলনি কৰিলে কি হয়, নাৰিকল যেতিয়া লাগে আৰু নাৰিকল লগাৰ পাছত এই খুলনি কৰি দিয়াৰ পাছত মানে নাৰিকলখিনি ৰখে, নহ'লে সৰি যায়। আৰু নিমখ কেলৈ ছটিয়াব লাগে সেইটো কথা কৈছোঁ, যে নিমখ ছটিয়ালে ভাল হয়। মানে কি হয়, নিমখ ছটিয়ালে মানে এই গছত কিছুমান পোক পৰুৱা লাগে, আৰু সেই পোক পৰুৱাবিলাক মানে কি কয় নহয়, আৰু তেতিয়া গছজোপা মানে সুন্দৰ হৈ উঠে। আপোনালোকক দেখাইছোঁ। এই মাজতে আপোনালোকক কথা এটা কৈ লওঁ, আপোনালোকে বিভিন্ন ধৰণৰ খেতি কৰে, আৰু যদি সেই খেতিত আপোনালোকে কি ঔষধ ব্যৱহাৰ কৰিব লাগে, কি ঔষধ ব্যৱহাৰ কৰিলে ভাল উৎপাদন হয়, তেনেকুৱা ভিডিঅ' যদি চাব বিচাৰে তেন্তে মই ডিছক্ৰিপশ্যনত এটা লিংক দি দিম। মানে মোৰ লগৰটো এটা ভিডিঅ' বনায়, কি খেতিত মানে কি দৰৱ দিলে ভাল হয় উৎপাদন, তাৰ বিষয়ে। তো নেক্সট ভিডিঅ'টোলৈ আগবাঢ়োঁ। এই আহু, আৰু এই আহুজোপা মানে 8 বছৰমান লাগে লাগিবৰ কাৰণে, আৰু 8 বছৰত ধুনীয়াকৈ গুটি লাগি যায়। আপোনালোকক দেখাইছোঁ, এতিয়া লাগিছে খুব সুন্দৰকৈ। তো আজিকালি জানে নাৰিকলৰ দাম কিমান। নাৰিকলৰ দাম আপোনালোকৰ এটাতে 50-60 টকা দাম। আপোনালোকে নাৰিকল খেতি কৰিও টকা উপাৰ্জন কৰিব পাৰে, বিশেষ খৰচা নাই। আপোনালোকে মাজে মাজে নিমখ ছটিয়াই থাকিলে হ'ব, আৰু বৰাক্সো দিব পাৰে গুটি লাগিবৰ কাৰণে, মানে ঘন হ'বৰ কাৰণে, আৰু বিশেষ দিব নালাগে আপোনালোকে। আৰু এটা কথা কওঁ আপোনালোকক, এই যে আপোনালোকে দেখিছে আহুজোপা আচলতে ঘনকৈ লাগে আৰু ঘন হয়। আৰু শালিজোপা হৈছে অলপ ঘন নহয়, মানে ঘনটো কম অলপ, আৰু অলপ পাতলাকৈ লাগে। লাগিব ধৰিছে, লাহে লাহে বাঢ়িব। আৰু এই আহুজোপাৰ প্ৰডাকশ্যনো মানে কি হয়, বেছিকৈ হয়। আপোনালোকে যদি 100 জোপা নাৰিকল গছ ৰুই ল'ব পাৰে তেন্তে বছৰেকত 2 লাখ টকা ধুনীয়াকৈ উপাৰ্জন কৰিব পাৰিব।